কলাবাৰীত কোচ ৰাজবংশী লোকনৃত্য গীত আৰু বাদ্যৰ সাদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি। গহপুৰ কলাবাৰীৰ বালিকা মজলীয়া বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আজি কোচ ৰাজবংশী লোকনৃত্য গীত আৰু বাদ্যৰ সাদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। কোচ ৰাজবংশী উন্নয়ন পৰিষদ, অসম চৰকাৰ কোচ ৰাজবংশী কালচাৰেল ছ'চাইটিৰ উদ্যোগত গহপুৰ জিলা কোচ ৰাজবংশী সন্মিলনী লগতে দুবিয়া আৰু কলাবাৰী আঞ্চলিক সন্মিলনীৰ সহযোগত কোচ ৰাজবংশী লোকনৃত্য গীত আৰু লোকবাদ্যৰ সাদিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ এই অনুষ্ঠান সম্পন্ন হয়। সামৰণি অনুষ্ঠানত মূল সভাত সভাপতিত্ব কৰে গহপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি শোভন শইকীয়াই। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই। বৃহত্তৰ গহপুৰ অঞ্চলৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা এই শিবিৰ তথা অনুষ্ঠানত বিধায়কগৰাকীয়ে নিজ ভাষণ প্ৰসংগত এনেধৰণে সাংস্কৃতিক কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত শিকাৰ লগতে শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু বৌদ্ধিকভাৱে যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানৱ অধিকাৰ আয়োগৰ সঞ্চালক তথা মহাজাতি 24 লাইভৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহ, অসম চৰকাৰৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য ভোলা বৰা, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপসভাপতি খগেনৰজিৎ ঠাকুৰীয়াকে প্ৰমুখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি তথা ৰাইজ। ৰাজবংশী যি কৰ্মশালাত আপুনি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে, কি ক'ব? আজি চাওক, কোচ ৰাজবংশী সন্মিলনী অসমৰ জৰিয়তে অসম চৰকাৰৰ সহযোগত আমাৰ গহপুৰ জিলা তথা কলাবাৰী আৰু আমাৰ দুবিয়া এই দুখন আঞ্চলিকৰ জৰিয়তে এক সাদিনীয়া কৰ্মশালা ইয়াত আয়োজন কৰিলে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ এই জনগোষ্ঠীটোৰ কণ কণ শিশুসকলৰ পৰা আই মাতৃসকললৈকে জ্যেষ্ঠসকললৈকে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সংস্কাৰ সংস্কৃতি, মহাৰাজ নৰনাৰায়ণ আৰু বীৰ পুৰুষ চিলাৰায়ৰ যি অৱদান আছিল, সেই অৱদান আগন্তুক দিনত আগবঢ়াই নিয়াৰ কাৰণে এই কৰ্ম সংস্কৃতি আমাক লাগিব, এই কলা সংস্কৃতি আমাক লাগিব। গতিকে এইটো এটা সুন্দৰ পদক্ষেপ আৰু গহপুৰ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে মই নিজা প্ৰতিনিধি গহপুৰ, মহাজাতি 24 লাইভ।